নমস্কাৰ বহুদিনৰ বিৰতিৰ মূৰত মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত ধুনীয়া ৰেচিপি এটা আছে আৰু ৰেচিপিটো হৈছে চামঘাঁহৰ চাটনি। এতিয়া আপোনালোকে দেখা পাইছে মই লগত ল'লো আদা, নহৰু, পিঁয়াজ আৰু লগতে এটা মই ফপৰা জলকীয়া লৈছোঁ। এয়া দেখা পাইছে সকলোখিনি। এয়া এতিয়া আৰম্ভ কৰিম বনাবলৈ, আপোনালোকে চাই থাকক। এয়া চাওক, মই এতিয়া লগত যেতিয়া মই মিঠাতেলখিনি দিলোঁ, মিঠাতেলখিনিৰ লগতে মই নহৰু আদা গোটেইখিনি একেলগে দিছোঁ আৰু লগতে ফপৰা জলকীয়াটো দিলোঁ। অলপ সময় আপুনি ভাজিব লাগিব, ধুনীয়াকৈ ভাজি অকণমান ৰংচোৱা হ'ব লাগিব। ৰংচোৱা হোৱাৰ পিছত আপুনি দিব পাৰিব কচুখিনি ধুনীয়াকৈ। এয়া অলপ জলকীয়াটো অকণমান ফেঠালি ল'লোঁ তেলতে, মানে জলকীয়াটো অকণমান গুড়ি হ'ব লাগিব। আৰু লগতে মই নিমখো দিলোঁ আৰু হালধিও দি দিছোঁ, অলপ বেছি নহয়। এয়া কচুখিনি দি দিলোঁ। এতিয়া অলপ সময় লৰাই থাকিব লাগিব ধুনীয়াকৈ। চাম কচু আপোনালোকে জানেই, ইয়াত দেখাই পাইছে চাম কচু এইখিনি ধুনীয়াকৈ লৰাই দিয়ে। চাওক, ধুনীয়াকৈ অকণমান ৰংচোৱা হ'ব আৰু আপোনালোকে টিপি চালে মানে গম পাব কোমল হ'ব লাগিব বস্তুখিনি। বস্তুখিনি অলপ সময় ৰখাইছোঁ, অলপ সময় বস্তুখিনি। এতিয়া ৰেডি হৈ গৈছে, মই নমাই ল'লোঁ বস্তুখিনি। এতিয়া পটাত বটিবলৈ ওলাইছোঁ। আপোনালোকে মিক্সিতো বটিব পাৰে, কিন্তু মই পটাত বটিবৰ কাৰণে ভাল পাওঁ, কাৰণ বস্তুখিনি অকণমান বেছি মানে মিহি হৈ যায়, ধুনীয়া মানে পেষ্ট হৈ যায় বস্তুখিনি। সুন্দৰকৈ মই বটিছোঁ, গোটেইখিনি ধুনীয়াকৈ বটিব লাগিব। চাওক, অকণমান ফেটানি দিলে আদা ৰসখন গুড়ি হৈ যায় ধুনীয়াকৈ। অলপ খুন্দা মাৰি ল'লোঁ। এয়া হৈ গ'ল। এতিয়া ধুনীয়া এটা সুন্দৰ ৰেচিপি। আপোনালোকে খাই চাব, আপোনালোকে ক'ব লাগিব কেনেকুৱা লাগে। আৰু আপোনালোকে এই বস্তুটো শুকান মাছৰ লগতো খাব পাৰিব, শুকান মাছৰ লগতো সুন্দৰ লাগে, পিচিব পাৰি। আৰু এতিয়া হৈ গৈছে বস্তুখিনি ধুনীয়াকৈ মিহি কৰিলোঁ, বস্তুখিনি ধুনীয়াকৈ হৈ গৈছে। আপোনালোকে এদিন এনেকৈ কৰি খাব, কেনেকুৱা লাগে খাই জনাব। ৰেডি হৈ গ'ল বস্তুখিনি ধুনীয়াকৈ। ইয়া হৈ গ'ল, খাব পাৰিব যিকোনো ক্ষেত্ৰতে ভাল লাগে। ধুনীয়া হৈ গৈছে।